নমস্কাৰ শুভ দুপৰীয়া আশা কৰো আপোনালোক সকলো ভালে আছে আজি মই এয়া বনাবলৈ লৈছো সৰু মাছৰ চৰচৰি মাছখিনি নিমখ হালধি সানি লৈ এয়া মই তিনটা পিয়াজ আৰু অলপমান আদা ললো আৰু পিয়াজ আৰু আদাখিনি চপ কৰি মই এতিয়া এটা বিলাহীও কাটি লৈছো আৰু এই বিলাহীখিনিও আপোনালোকে পেষ্ট বনাই লওক এতিয়া এখন কেৰাহীত এয়া মই শুকানে জিৰা আৰু জালুক ফ্ৰাই কৰি লম এনেকৈ ফ্ৰাই কৰি গুৰি কৰি ললে খুব ধুনীয়া এটা ফ্লেভাৰ আহে এয়া এতিয়া কেৰাহীত পুনৰ মিঠাতেল দিব তেলখিনি গৰম হলে অলপমান কালজিৰা ফুৰণ দিম তাৰ পিছত পিয়াজখিনি ফ্ৰাই কৰিম আৰু আদাখিনিও ফ্ৰাই কৰি নিমখ হালধি আন্দাজ মতে দি দিব এইখিনি ফ্ৰাই হলে বিলাহীখিনিও দি দিব আদা বটা বিলাহী গোটেইখিনি একেলগে ফ্ৰাই কৰি এয়া অলপ ধনিয়া দিলো গোটেইখিনি ভালদৰে ফ্ৰাই হলে এয়া উতলা পানী দি পেলাই ঢাকুন মাৰি সিজিবলৈ দিব এতিয়া কেঁচা মাছখিনি দি পেলাই আপোনালোকে অলপ সময় বইল কৰিব চাব সাৱধানে দিব আৰু এনেকৈ কেঁচা মাছ দিলে একেবাৰে গোন্ধ নাহে ভালকৈ বইল হ'ব লাগিব এয়া ঢাকুন মাৰি উতলালো আৰু চাওকচোন কি সুন্দৰ হৈছে ৰংটো এতিয়া ইয়াত মই কেইটামান বাৰীৰ জলকীয়া দি দিলোঁ আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে অলপ সময় উতলাব তাৰ পিছত গুৰি কৰি থোৱা জিৰা জালুকৰ গুৰিখিনি দি দিলোঁ বাস হৈ গ'ল খুব সুন্দৰ এটা ৰেচিপি খুবেই হেলদি একেবাৰে গোন্ধ নাহে খাই চাবচোন